Hello guys, welcome to my channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি তেলতীয়া ছালৰ ঘৰুৱা সমাধান। তেলতীয়া ছালত সচৰাচৰ খুবেই সমস্যা দেখা দিয়ে নহয় জানো, যিহেতু এতিয়া লাহে লাহে গৰমৰ দিনো পৰিছে। সমস্যাবোৰ আৰু লাহে লাহে বাঢ়ি আহিব। তাতে আকৌ এতিয়া লকডাউনো চলি আছে, কোনো ওলাবও পৰা নাই। হে মই ভাবিলো ঘৰতে সহজে পাব পৰা কিছু সামগ্ৰীৰে এটি দিহা আগবঢ়াও। আশা কৰো আপোনালোকে সুফল পাব। মই প্ৰথমতে লৈছো এটা বলত কেঁচা গাখীৰ। কেঁচা গাখীৰখিনিৰে আপোনাৰ স্কিনখন ভালদৰে ক্লিন কৰি ল'ব। দ্বিতীয়তে আমাক লাগিব এচামুচ চাউলৰ গুড়ি আৰু গাখীৰ। এইখিনি আপুনি ভালদৰে মিহলাই লৈ কটনেৰে ভালদৰে স্কিনখনত লগাই ল'ব। তাৰ পিছত এইখিনি আপুনি 10 মিনিট সময় ৰখাই হাতেৰে লাহে লাহে মাসাজ কৰি ভালদৰে ধুই ক্লিন কৰি লৈ ল'ব। তৃতীয়তে আমাক লাগিব ফেচ পেক। ফেচ পেক এটা বনাবলৈ আমাক কি লাগিব? প্ৰথমতে লাগিব আমাক নিমপাত কেইখিলামান। তাৰ পিছত লাগিব কেঁচা হালধি। এইখিনি আপুনি ভালদৰে পিচি ল'ব। তাৰ পিছত আপুনি ইয়াত এড কৰিব লাগিব আধা চামুচ এলোভেৰা জেল। এলোভেৰা জেল আপোনাৰ যদি দোকানৰ পৰা কিনি অনা এলোভেৰা জেল নাথাকে তেতিয়াহ'লে ঘৰত যদি গছ আছে তাৰ পৰা আপুনি দি দিব পাৰে। এচামুচ মৌ, এচামুচ গোলাপ জল। সামগ্ৰীখিনি ভালদৰে মিহলাই আপোনাৰ স্কিনত লগাই ল'ব। লগাই লৈ আপুনি 20 মিনিট সময় ৰখাই থ'ব। তাৰ পিছত আপুনি স্কিনখন ভালদৰে ধুই ক্লিন কৰি ল'ব। এনেদৰে আপুনি সপ্তাহত এবাৰ বা দুবাৰকৈ লগাব পাৰে স্কিনৰ প্ৰব্লেমবোৰ নাইকিয়া কৰিবলৈ। এনে ধৰণৰ মই আপোনালোকক নানান ধৰণৰ ভিডিঅ' লৈ আনিম য'ত থাকিব আপোনাৰ স্কিনৰ প্ৰব্লেম, চুলিৰ প্ৰব্লেম। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰো কৰিব লগৰবোৰৰ লগত আৰু ছাবস্ক্ৰাইবো কৰিব। লগতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে ওচৰতে থকা বেল বটনটো বজাই দিব। Thank you.